একেবাৰে মন্দিৰৰ ভিতৰত থব দিছিল নহয় ল'ৰা পিনে পঠাব এখন এটা নহয় এটা পাতি দেচোন ওপৰত গাখীৰ পাতি দে প্ৰথমে বগা তাৰপিছত গোপিনীয়ে সকলোৱে মিলি পকা মিঠলাও বনাইছে শ্ৰীকৃষ্ণ জন্মাষ্টমী উপলক্ষে আমাৰ ধনশ্ৰী নামঘৰত কিছু বিয়া মানে বিপদ বিয়াখিনি নহওক বুলি আমি চবেই সকলোৱে একত্ৰিত হৈ আজি পকা মিঠৈ লাডু বনাই আছোঁ। কৃষ্ণ জন্মাষ্টমীৰ কাৰণে চাউলে ধুই আছে এয়া লাড়ু এতিয়া লাড়ু চাউল এতিয়া লাড়ু চাউল আমাৰ বনাই হৈ গ'ল আৰু এতিয়া আমি একেবাৰে মন্দিৰৰ ভিতৰত থব দিছিল নহয় ল'ৰা পিনে পঠাব এখন এটা নহয় এটা প্ৰথমে বগা তাৰপিছত কৃষ্ণ জন্মাষ্টমীৰ কাৰণে চাউলে ধুই আছে এয়া লাড়ু